লাগে ঘঁহাৰ পিছত চাব তেল ওলাই যাব। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। তো আপুনি হয়তো বজাৰৰ পৰা 200 টকা লিটাৰ মিঠাতেল কিনি আনি খায়, কিন্তু এইটো মিঠাতেল নহয়, এইটো জেহেৰ হয়। মানে এইটো আপোনালোকৰ কি মিক্স থাকে। তো বলক এইটো ভিডিঅ'ত আপোনালোকক দেখাম আৰু অৰিজিনেল মিঠাতেল কেনেকৈ আপোনালোকে উৎপাদন কৰিব এইটো ভিডিঅ'ত আপোনালোকক দেখাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো বহুত ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। আপোনালোকৰ সৰিয়হৰ তেল কেনেকৈ উঠাব লাগে এইটো ভিডিঅ'ত আপোনালোকক দেখাম। তো ফাইনেলি আহি পাই গ'লোঁ পথাৰত। মোৰ দাদাৰ ল'ৰা আৰু মই আহিছোঁ। তো চাব পাইছে কিমান ধুনীয়া সৰিয়হৰ পথাৰ। তো চাব পাইছে মোৰ মা আছে পথাৰত, এইটো কাৰণে খানা লৈ আহিছোঁ। তো মোৰ মাক খানা দিব লাগিব প্ৰথমে, ইমান মেহনত কৰি আছে গোটেই দিনৰ পৰা। আৰু লগতে বহুত মানুহ আছে আমাৰ কাম কৰি আছে, সৰিয়হ উঠাই আছে। তো আপোনালোকক দেখাম সৰিয়হ কেনেকৈ হয়। চাব পাইছে সৰিয়হ উঠাই এনেকৈ থৈ দিছে। তো এইটো চাব পাইছে সৰিয়হ, তো এনেকৈ উঠাব লাগে, এনেকৈ 2-3টাকৈ উঠাব লাগে। বেছিকৈ উঠালে মানে গছবিলাক ভাঙি যাব আৰু সৰিয়হবিলাক মানে খৰিব, এইটো কাৰণে মানে লাহে লাহে উঠাব লাগিব। এনেকুৱা ধৰণৰ উঠাই আপুনি ছাইডত থৈ দিব লাগিব, মানে 2-3 দিন শুকাব লাগিব। ৰ'দত শুকোৱাৰ পিছত আপুনি মেচিন লৈ গৈ কি কৰিব, সৰিয়হবিলাক ওলাই ল'ব। সৰিয়হ ওলোৱাৰ পিছত আপুনি কি কৰিব লাগিব, তাৰপিছত আপুনি ভাবিছে যে যিমান সৰিয়হ আছে একেবাৰে তেল উঠাই আনিম। তো এনেকৈ নহয়, যিমান সৰিয়হ আছে ধৰি লওক 10 কুইণ্টেল সৰিয়হ ওলালে 1 বিঘা মাটিত, 1 বিঘা মাটিত যদি 10 কুইণ্টেল সৰিয়হ ওলায়, এইটো আমি 1 বছৰ খাই থাকিম। কেনেকৈ খাম, ধৰি লওক আজি সৰিয়হ মানে ঘৰত আনি থৈ দিম, বস্তাই থৈ দিম সৰিয়হ ঘৰত আনি। তাৰপিছত কি কৰিম, সৰিয়হটো যে 20 ধৰি লওক আজি 20 কেজি লৈ গ'লোঁ মেলত, 20 কেজি লৈ গৈ তেল উঠাই লৈ আহিলোঁ। 7-8 কেজি তেল হৈ যাব 20 কেজি সৰিয়হত। তো এনেকুৱা ধৰণৰ সৰিয়হ আমি 7-8 কেজি যেতিয়া শেষ হৈ যাব, ধৰি লওক যিমান সৰিয়হ তেল উঠাই লৈ আহিলোঁ শেষ হৈ গ'ল। তাৰপিছত যেতিয়া এইটো শেষ হৈ যাব, আকৌ আমি 20-30 কেজি আকৌ সৰিয়হ তেল উঠাই লৈ আহিম মেলৰ পৰা। এনেকুৱা ধৰণৰ 1 বছৰ আমি বিন্দাছ বহি খাই থাকিম ঘৰত। কোনো ধৰণৰ মেডিচিন নাই তেলত, বিন্দাছ অৰিজিনেল সৰিয়হৰ তেল। আৰু এটা কথা, আপুনি যে বজাৰৰ পৰা 200 টকা লিটাৰ তেল কিনি আনে, তাত আপোনালোকৰ বহু বস্তু মিক্স থাকে। যেনেকৈ মই ওপৰত আপোনালোকক ডিছক্ৰিপশ্যনত দি দিছোঁ, আপুনি গৈ চাব পাৰিব। যেনে আপোনালোকক মই দেখাই আছোঁ মিঠানেল য়েল্লো। তো এইটো কালাৰ মিক্স কৰা হয় মিঠাতেলত, আপুনি যোনটো বজাৰৰ পৰা কিনি আনে। তো এইটো বহুত মানে শৰীৰৰ কাৰণে হানিকাৰক হয়। তো আপুনি মিঠাতেল কিনি আনে হয়তো আপুনি গম নাপায়। আপুনি গৈ যদি গুগলত চাৰ্চ কৰে যে মিঠাতেলত কি মিক্স কৰা হয়, আপোনালোকক চব তথ্য দি দিব গুগলে। তো এইটো বহুত শৰীৰৰ কাৰণে হানিকাৰক হয়। কিন্তু যোনটো পথাৰৰ পৰা সৰিয়হ উঠাই এইটো তেল আপুনি লৈ আহিব, মেলৰ পৰা উঠাই লৈ আহিব, এইটো তেলৰ নিচিনা খাঁটি পিয়ৰ তেল আৰু ক'তোৱে নাপাব আপোনালোকে। আপোনালোকে যদি আপোনালোকৰ খেতি কৰিব মন আছে, যদি ঘৰত মাটি আছে, আপোনালোকে সৰিয়হ 1 বিঘা, আধা বিঘামান সৰিয়হ লগাওক। আধা বিঘামান সৰিয়হ যদি আপুনি লগায়, তো আপুনি বিন্দাছ 1 বছৰ তেল খাব পাৰিব, অৰিজিনেল মিঠাতেল খাব পাৰিব। আৰু যদি ভাবিছে আপুনি বজাৰৰ পৰা কিনি আনি খাই থাকিব, তো আপোনাৰ হেল্থ বহুত বেয়া হৈ যাব। আপুনি গুগলত গৈ চাৰ্চ কৰক যে মিঠাতেলৰ লগত কি মিক্স কৰা হয়, আপোনালোকে চাব পাৰিব, গুগলত দেখাব আপোনালোকক। বহুত হানিকাৰক বস্তু মিঠাতেলৰ লগত মিক্স কৰা হয়, হয়তোবা কোনেও গম নাপায় এইটো কথা। আপোনালোকে গৈ গুগলত চাৰ্চ কৰিব পাৰে যে মিঠাতেলত কি মিক্স কৰা হয়। তো বহুত ধৰণৰ কালাৰিং মিক্স কৰা হয় আৰু বহুত ধৰণৰ মানে কেমিকেল মিক্স কৰা হয়। এইটো কাৰণে আপোনালোকে যদি ভাবিছে যে আপোনাৰ হেল্থটো ঠিক ৰাখিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে সৰিয়হৰ খেতি কৰক। সৰিয়হৰ খেতি কৰি আপুনি নিজৰ পিয়ৰ অৰিজিনেল তেল খাব পাৰিব। তো আজিলৈ ইমানে আছিলে। থেংক ইউ ফৰ ৱাচিং। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকৰ ঘৰৰ ফেমিলিকো পঠাই দিয়ক ভিডিঅ'টো। যোনে বজাৰৰ পৰা মিঠাতেল কিনি আনি মানে খাই বেছি ভাল পায়, খেতি পথাৰ কৰিব মন নাযায়, তাকে এইটো ভিডিঅ' পঠাই দিয়ক। তো চাব পাৰিব আমাৰ কিমান মাটি খেতি লগাইছে, আমাৰ ইয়াত সৰিয়হ লগাইছে। আমি এইটো গোটেই বছৰ খাই থাকিম সৰিয়হৰ তেল, অৰিজিনেল মিঠাতেল। তো আজিলৈ ইমানে। থেংক ইউ ফৰ ৱাচিং।